আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ ৰাজ্যখনৰ কোভিড পৰিস্থিতিৰ সম্পৰ্কে আলোচনা কৰিবলৈ প্ৰতিখন জিলাত আমাৰ মন্ত্ৰীসভাৰ মাননীয় মন্ত্ৰীসকলক 2-3খনকৈ জিলাত পৰ্যবেক্ষণ কৰিব দিছে আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ স্বাস্থ্য বিভাগৰ লগত আৰু আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ লগত একেলগে বহি জিলাখনৰ পৰিস্থিতি বুজ ল'বলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো মন্ত্ৰীকে নিৰ্দেশ দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই নিৰ্দেশমৰ্মে আমাক নলবাৰী জিলা, ওদালগুৰি জিলা আৰু কামৰূপ জিলা আমাক দিছে। গতিকে যোৱাকালি নলবাৰী জিলাত আমি কৰিলোঁ আৰু আজি ইয়াতে আমাৰ ওদালগুৰি জিলাত এতিয়া আমি আজি পৰ্যালোচনা সভা আমি ইয়াতে কৰিলোঁ DC কনফাৰেন্স হলত। আমাৰ DCSPকে আৰম্ভ কৰি আমাৰ স্বাস্থ্য বিভাগৰ বিষয়াসকল আৰু ইয়াৰে নিৰ্বাচিত প্ৰতিনিধি আমাৰ মাননীয় বিধায়ক আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়া, দুৰ্গা দাস বড়ো ডাঙৰীয়া, তেখেতসকলো আজি সভাত উপস্থিত থাকি তেখেতসকলৰ মনৰ যিখিনি কথা আছে গোটেই কথাখিনি তেখেতসকলে ব্যক্ত কৰিছে। গতিকে আজিৰ দিনটোত আমাৰ এই জিলাখনত আজিৰ দিনটোত আমাৰ হস্পিটেলৰ যিটো বেড যদি কাৰোবাৰ অসুবিধা হয় ইয়াতে বিচনাৰ বৰ্তমান যথেষ্ট বিচনা আজিৰ দিনটোত আছে আৰু অক্সিজেনো আমাৰ এতিয়া সাফিচিয়েণ্ট মানে অক্সিজেন আছে আমাৰ, লাগিলে আৰু অক্সিজেন পাব, সেইটো অসুবিধা নাই, অক্সিজেনৰ অভাৱ নাই ইয়াতে আৰু ৰেমডেছিভিৰ যিটো ইনজেকশ্যন সেই ইনজেকশ্যনৰ অভাৱ নাই। আৰু আজি আমি জিলাৰ আমাৰ জইণ্ট ডাইৰেক্টৰক আজি আমি কৈছোঁ যে মিটিঙত আমি কৈছোঁ যে যাতে আমাৰ যিটো টেষ্ট ৰেপিড টেষ্ট যিটো কৰি আছে টেষ্টটো আৰু অলপ বঢ়াব লাগে। গতিকে সেইটো কথাও কোৱা হৈছে আৰু ভেকচিনেশ্যনটো অলপ প্ৰত্যেক PHCত ভেকচিনেশ্যন যাতে PHC পৰ্যায়ত কৰে সেই সম্পৰ্কতো আলোচনা কৰা হৈছে আৰু যদি কিবা প্ৰয়োজন হয় জিলাখনৰ কাৰণে গতিকে চৰকাৰে সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰিব, সকলোখিনি দিব। গতিকে বৰ্তমান জিলাখনৰ পৰিস্থিতি আজিৰ দিনটোত সম্পূৰ্ণ নিয়ন্ত্ৰণ হৈ আছে আৰু আমাৰ বৰ্তমান যিখিনি পেচেণ্ট ইয়াতে হস্পিটেলত আমাৰ এডমিট হৈ আছে তাৰে ভিতৰত মাত্ৰ এজন পেচেণ্টকে অক্সিজেন দিয়া আছে, বাকী পেচেণ্টবিলাক অক্সিজেন দিবলগীয়া হোৱা নাই, সেই পৰ্যায়লৈকে যোৱা নাই। আৰু যিজন পেচেণ্টক অক্সিজেন দিছে এজনে অক্সিজেন দিছে এজন পেচেণ্টকে আৰু তেওঁ লাহে লাহে স্বাস্থ্য তেওঁৰ উন্নত হৈছে, তেওঁ সোনকালে ৰিকভাৰী হৈ যাব। তেওঁ না ICU এতিয়া আমাৰ 5টা ইয়াতে ICU হ'ব। গতিকে 5টা ICU 5খন ICU বেড ইয়াতে হ'ব চিভিল হস্পিটেলত। গতিকে 5খন ICUৰ কাৰণে আজি আমাৰ অলপ চিভিল ৱৰ্কৰ কাম বাকী আছে। গতিকে চিভিল ৱৰ্কখিনি হৈ যাব। গতিকে চিভিল ৱৰ্কখিনি হৈ যোৱাৰ পিছতে 5টা ICU বেড ইয়াতে হ'ব। কিন্তু আজিৰ দিনটোত চৰকাৰৰ মানে প্ৰায়ৰিটি হৈছে, টপ প্ৰায়ৰিটি হৈছে কোভিড। গতিকে কোভিডত মানুহৰ জীৱনৰ নিৰাপত্তা দিব লাগিব ৰাইজক। গতিকে আজি গোটেই এডমিনিষ্ট্ৰেশ্যন আজি কোভিডতে লাগি আছে গোটেই ৰাজ্যখনত। কিন্তু তাৰ লগে লগে মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ কাৰণেও মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে যোগান বিভাগক ইতিমধ্যে দায়িত্ব দিছে আৰু যোগান বিভাগক তেখেতে নিৰ্দেশ দিছে যে যাতে মূল্যবৃদ্ধি যাতে কোনো মানে আৰ্টিফিচিয়েল স্কেৰচিটি কৰি যাতে কোনো মূল্যবৃদ্ধি কৰিব নোৱাৰে। গতিকে এইবিলাক সম্পৰ্কত যোগান বিভাগক মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে। গতিকে নিশ্চয় নিয়ন্ত্ৰণলৈকে এইবিলাক আহিব। কাৰণ কিয় আপোনালোকো সাংবাদিক হিচাপে জানে যে যেতিয়া ৰাজ্য এখনত যেতিয়া এনেকুৱা কোভিডৰ নিচিনা এটা চিটুৱেশ্যন আজি হৈছে সেই সময়ত একচাম মানুহে তেনেকুৱা সুবিধা ল'ব বিচাৰে। গতিকে সেইটো চৰকাৰে নিয়ন্ত্ৰণ কৰি ল'ব, সেইটো চিন্তা কৰিবলগীয়া নাই।